নমস্কাৰ, মই মালবিকা বৰা। অসম সাংস্কৃতিক মঞ্চৰ উদ্যোগত অহা 6-7-8 জানুৱাৰী 2025 তাৰিখে মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এলানি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে 20টি চিৰযুগমীয়া গীতৰ বাছনি কৰি লোৱা হৈছে আৰু বয়সৰ সীমা বান্ধি দিয়া হৈছে 15ৰ পৰা 35 বছৰ। প্ৰতিখন জিলাৰ পৰা প্ৰতিযোগীসকল যেন আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। সবিশেষ জানিবৰ বাবে সাংস্কৃতিক মঞ্চৰ ফেচবুক পেজত ডিটেইলছ দিয়া আছে, তাত চাব পাৰে। প্ৰতিযোগীসকললৈ মই আহ্বান, প্ৰতিখন জিলাৰ পৰা যেন প্ৰতিযোগীসকল আগবাঢ়ি আহে আৰু এই প্ৰতিযোগিতাখনত ভাগ লয়। সকলো প্ৰতিযোগীলৈ মই শুভেচ্ছা জনাই ধন্যবাদ।